সমূহ ছাত্ৰ ছাত্ৰীলৈকে আন্তৰিক অভিনন্দন জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ পাঠদান কাৰ্যসূচী। আজিৰ পাঠদান কাৰ্যসূচীত আগবঢ়াবলৈ লৈছোঁ অষ্টম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ এটি কবিতা জাগা জননীৰ সন্তান। কবিতাটিৰ ৰচক হৈছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ। ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমে মই কবিতাটি পাঠ কৰি দিছোঁ, তোমালোকে মনোযোগেৰে শুনিবা হওক। জাগা জননীৰ সন্তান, জাগা জননীৰ সন্তান, জাগা শক্তিমান, জাগা মুক্ত প্ৰাণ। মৃত্যু গছকি আনা জয়, যিনি কৰি দুৰ্জয় অভিযান। কৰ্মহীনতা কাপুৰুষতাই তোমাক কৰিলে জয়, তুমি দুৰ্বল ম্ৰিয়মান। তথাপিও নাই ভয়, জাগা শক্তিমান, জাগা মাতৃপ্ৰাণ। শক্তি গায়ত্ৰী মনত পেলোৱা সবা দুৰ্নিবাৰ, তেতিয়া তোমাৰ জয় নিনাদত শত্ৰু কম্পমান। অ মোৰ আপোন পাহৰা দুৰ্মদ বীৰ, অজেয় নৱজোৱান, জাগা শক্তিমান, জাগা মাতৃপ্ৰাণ। এই কবিতাটি জ্যোতিপ্ৰসাদ ৰচনাৱলীৰ পৰা তুলি অনা হৈছে আৰু জ্যোতিপ্ৰসাদ ৰচনাৱলীখনি সম্পাদনা কৰিছে ডক্টৰ হীৰেণ গোহাঁই। এতিয়া মই কবিতাটোৰ সাৰাংশ চমুকৈ কৈ দিছোঁ। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ দ্বাৰা ৰচিত জাগা জননীৰ সন্তান কবিতাটো এটা দেশপ্ৰেমমূলক কবিতা। কবিতাটিত কবিয়ে জননীৰ সুসন্তানসকলক নিজৰ দেশৰ প্ৰতি থকা কৰ্তব্যসমূহ সুচাৰুৰূপে পালন কৰিবলৈ আহ্বান জনাইছে। কবিয়ে দেশমাতৃৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই জননী অৰ্থাৎ নিজৰ দেশ অসম তথা ভাৰতৰ সুসন্তানসকলক জাগ্ৰত হ'বলৈ কৈছে। জননীৰ সুসন্তানসকলে মৃত্যুকো পণ কৰি দেশৰ স্বাধীনতা জিনিবলৈ অভিযান চলাব লাগিব। দেশৰ অতন্দ্ৰ প্ৰহৰী স্বৰূপ এই নৱজোৱানসকলক কৰ্মহীনতা কাপুৰুষতাই জয় কৰিব নোৱাৰে, কিয়নো স্বদেশ স্বজাতিৰ উন্নতিৰ অভিযানত দুৰ্বলতা বা কাপুৰুষতাৰ কোনো স্থান নাই। দেশৰ প্ৰতি থকা অপৰিসীম ভালপোৱাভাৱে মানুহক শক্তিশালী কৰি তোলে। অন্তৰৰ সাহসী সত্তা দেশপ্ৰেমৰ বলত বলীয়ান হৈ উঠে। কবিয়ে সেয়েহে দেশৰ সুসন্তানসকলক গায়ত্ৰী মন্ত্ৰস্বৰূপ নিজৰ মনৰ ভিতৰৰ শক্তিসমূহ একত্ৰিত কৰি তেওঁলোকক শক্তিশালী হৈ উঠিবলৈ আহ্বান জনাইছে, যাৰ ফলত জননীৰ সন্তানৰ জয় নিনাদত দেশৰ শত্ৰু কম্পমান হৈ উঠিব। দেশৰ ভৱিষ্যতৰ সুৰক্ষাৰ প্ৰহৰী এই নৱজোৱানসকলক কবিয়ে অজেয় আখ্যা দিছে আৰু দেশমাতৃৰ সুৰক্ষা তথা সন্মান অক্ষুণ্ণ ৰাখিবলৈ তেওঁলোকক কবিতাটোৰ জৰিয়তে প্ৰেৰণামূলক এক আহ্বান জনাইছে। কবিতাটোৰ সাৰাংশ চমুকৈ এয়াই। এইবাৰ আমি প্ৰশ্নসমূহ আলোচনা কৰিম। কবিতাটোত পাঠত থকা প্ৰশ্নসমূহৰ প্ৰথম প্ৰশ্নটো হৈছে, কবিয়ে কাক জাগি উঠিবলৈ কৈছে? কবিয়ে দেশমাতৃৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই জননীৰ সুসন্তানসকলক জাগি উঠিবলৈ কৈছে। দ্বিতীয় প্ৰশ্নটো হৈছে, দুৰ্জেয় অভিযান বুলি কি বুজাইছে? উত্তৰ: দেশমাতৃৰ শত্ৰুৰ বিৰুদ্ধে জননীৰ সুসন্তানসকলে যি অভিযান চলাইছে, সেই অভিযানকে কবিয়ে দুৰ্জেয় অভিযান বুলি বুজাইছে। তৃতীয় প্ৰশ্নটো হৈছে, দুৰ্জেয় অভিযানেৰে কি কৰিবলৈ কৈছে? উত্তৰ: কবিয়ে জননীৰ সন্তানসকলক শত্ৰুৰ বিপক্ষে দুৰ্জেয় অভিযান চলাই মৃত্যুকো জয় কৰি দেশৰ স্বাধীনতা আনিবলৈ কৈছে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে,
জননীৰ সন্তানক কিহে দুৰ্বল কৰাৰ কথা কৈছে? উত্তৰ: জননীৰ সন্তানক কৰ্মহীনতা, কাপুৰুষতাই দুৰ্বল কৰাৰ কথা কৈছে। তাৰ পাছৰ প্ৰশ্নটো হৈছে, তথাপিও নাই ভয় বুলি কিয় কৈছে? উত্তৰ: স্বদেশ স্বজাতিৰ উন্নতিৰ অভিযানত দেশপ্ৰেমত উদ্বুদ্ধ ব্যক্তিক কোনো এলাহ, কৰ্মহীনতা বা কাপুৰুষতাই জয় কৰিব নোৱাৰে। দেশৰ প্ৰতি থকা অপৰিসীম ভালপোৱাই প্ৰতিজন ব্যক্তিকে অন্তৰৰ পৰা সাহসী কৰি তোলে। সেইবাবেই কবিয়ে তথাপিও নাই ভয় বুলি কৈছে। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে, কাৰ জয়নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে? উত্তৰ: জননীৰ সন্তানসকলৰ প্ৰাণত দেশৰ প্ৰতি থকা অকুণ্ঠ ভালপোৱাই তেওঁলোকক সাহসী আৰু শক্তিশালী কৰি তোলে। তেনে সন্তানৰ জয়নিনাদত শত্ৰু কম্পমান হৈ পৰে বুলি কবিয়ে কবিতাটিত উল্লেখ কৰিছে। আৰু শেষৰ প্ৰশ্নটো হৈছে, আপোন পাহৰা বীৰক কি বুলি আখ্যা দিছে? উত্তৰ: দেশমাতৃৰ সেৱাত নিমগ্ন বীৰসকলক কবিয়ে অজেয় বুলি কৈ তেওঁলোকক দুৰ্মদ বীৰ বুলি আখ্যা দিছে। ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ আজিৰ পাঠটি তোমালোকে ভালদৰে বুজি পালা। তোমালোকক শুভেচ্ছা জনাই আজিৰ পাঠ ইমানতে সামৰিছোঁ। পুনৰ এটি নতুন পাঠেৰে তোমালোকক সোনকালে আকৌ লগ পাম। ধন্যবাদ।